নমস্কাৰ গাইজ, কেনে আছে? আশা কৰোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিশেষকৈ মই এটি এপৰ বিষয়ে কথা পাতিম, যিটো এডিটিং এপ, আৰু সেই এপটো লঞ্চ কৰিছে আমাৰ ইউটিউবৰ ফালৰ পৰাই লঞ্চ কৰিছে। আপোনালোকে অতি সহজতে, অতি সোনকালে, অতি কম সময়ৰ ভিতৰতে আপোনালোকে এডিট কৰিব পাৰিব। এটি সুন্দৰ এডিট কৰিব পাৰিব, সুন্দৰ ভিডিঅ' কোৱালিটি কৰিব পাৰিব। মই সেই এপটিৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা মানে প্ৰথমৰ পৰা শেষলৈকে চাব। ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো মই যিখিনি প্ৰচেছ শিকাম সেইখিনি আপোনালোকে সকলো মানে নাইকিয়া হৈ যাব বা সেইখিনি কাট হৈ যাবগৈ। গতিকে আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভিডিঅ'টো চাই থাকিব। এই এপটি এনেকুৱা ধৰণৰ এপ, মানে যিসকলে নতুনকৈ এডিট কৰিম বুলি ভাবিছে বা নতুনকৈ এটি ইউটিউব চেনেল ক্ৰিয়েট কৰিব বা ইউটিউবত আপোনাৰ ভিডিঅ' আপলোড কৰিব, ফেচবুকত ভিডিঅ' আপলোড কৰিব, গতিকে তেখেতসকলৰ বাবে ইউটিউবে এটি সুন্দৰ এপ লৈ আহিছে। সেই এপটিৰ বিষয়ে মই আপোনালোকক এই যিটো ছাইট দেখা পাইছে, এই ছাইডত মই এই মোবাইলটিৰে মই আপোনালোকক ছাইডত দেখাই যাম। আপোনালোকে প্ৰচেছখিনি চাই যাব আৰু আপোনালোকে অতি সহজতে, অতি সোনকালে এটি ধুনীয়া ছবি বা ধুনীয়া এটি পিকচাৰ আপোনালোকে ভিডিঅ' এডিট কৰি আপলোড কৰিব পাৰে। আপোনালোকে ইমান মাথা মাৰিব লাগে বেলেগ এপত কেনেকৈ এডিট কৰিম, বা মই এটি ইউটিউব চেনেল খুলিছোঁ কেনেকৈ এডিট কৰিম। আপোনালোকৰ সকলো মানে আপোনালোকৰ চিন্তা এই ভিডিঅ'টো চালে দূৰ হৈ যাব। আপোনালোকে এপটি ইনষ্টল কৰি ল'ব। গতিকে মই এই ছাইডত দেখাব চেষ্টা কৰিছোঁ, ভিডিঅ'টি চাই থাকক। গাইজ, মই এইফালে আপোনালোকক এতিয়া দেখাব চেষ্টা কৰিছোঁ। মই এইটো মোবাইলত দেখাই থাকিম, আপোনালোকে চাই থাকক। তো গাইজ, প্ৰথমতে মই মোবাইলৰ স্ক্ৰীনটো আপোনাক দেখাব বিচাৰিছোঁ। প্লে' ষ্ট'ৰত যাব, প্লে' ষ্ট'ৰত গৈ পেলাই চাৰ্চ কৰিব ইউটিউব ক্ৰিয়েট বুলি চাৰ্চ কৰিব। ইউটিউব ক্ৰিয়েট মানে এপটিৰ নাম হৈছে, এপ্লিকেশ্যনটোৰ নাম হৈছে ইউটিউব ক্ৰিয়েট। আপুনি চাৰ্চ কৰিলে ওপৰতে পাই যাব। চাৰ্চ কৰাৰ লগে লগে আহি যাব। গতিকে আপোনালোকে এনেদৰে হেৰি কৰি ল'ব আৰু ইনষ্টল কৰি ল'ব। এই ওপৰত যিটো দেখা পাইছে, এই ইয়াতে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছতে মই অলপ চেণ্ডিং মাৰিছে, যিহেতু মই পটাপট দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। এনেদৰে ইনষ্টল হ'ব। ইনষ্টল হৈ মই অ'পেনত ক্লিক কৰি দিছোঁ। ঠিক আছে, অ'পেনত এনেদৰে ক্লিক কৰি দিব। পেজটি খোল খাই যাবগৈ। খোল খাই যোৱাৰ লগে লগে চাইন ইনত ক্লিক কৰি আপোনালোকে যিকোনো এটা একাউণ্ট এটি লগ ইন কৰি ল'ব। আপোনাৰ একাউণ্ট এটি লগ ইন কৰি লোৱালৈ গুগল একাউণ্ট লগ ইন কৰাৰ লগে লগে এনেকুৱা তাত পাৰ্মিশ্যনবোৰ দি দিব। তাৰপিছত আপোনালোকে যিটো মানে আপোনালোকে ফ'ল্ডাৰ বা ভিডিঅ' এডিট কৰিম বুলি ভাবিছে এনেকৈ ওলাই যাব। ওলাই গৈ এনেদৰে আপোনালোকে এডিট কৰিব পাৰিব। এনেকৈ আপোনাৰ স্ক্ৰল কৰি পেলাই দেখা পাইছে তলত আপোনাৰ স্প্লিট যিটো আপোনাৰ কেঁচিৰ দৰে আছে, সেইটো হেৰি কৰি দিলে আপোনাৰ কাট হৈ যাব। মাজত আপুনি ইফেক্ট ব্যৱহাৰ কৰিব পাৰিব। এইবোৰ হৈছে ইফেক্ট। ঠিক আছে, এইবোৰ হৈছে ইফেক্ট। মই দেখাই দিছোঁ আপোনাক। এই এনেদৰে এইটো নানত ক্লিক কৰিলে ইফেক্টটো নালাগিব। ঠিক আছে, আকৌ এই স্প্লিটটোত মানে যিটো কাট হৈ আছে তাতে আপুনি ইফেক্ট লগাব পাৰিব। তাৰপিছত এনেকৈ ক্লিক কৰি এইবোৰ হৈছে আপোনাৰ ষ্টিকাৰ। আপোনালোকে বিভিন্ন ধৰণৰ ষ্টিকাৰটো এনেকুৱা ভিডিঅ'ৰ মাজত বা য'তে হওক ধুনীয়া সুন্দৰকৈ দি দিব পাৰে। ৱে বোলে এনেকুৱা আছে। ঠিক আছে, আৰু বহুত সুন্দৰ আছে। আপোনালোকে এনেদৰে ষ্টিকাৰবোৰ ইউজ কৰিব পাৰিব। তাৰপিছত হৈছে আপোনালোকে এনেদৰে ষ্টিকাৰ ইউজ কৰি পেলাই এইটো যিটো দেখা পাইছে আপোনাৰ ছঙৰ হেৰি আছে, ইয়াত মানে নন কপিৰাইট আপোনাৰ সকলোবোৰ মিউজিক পাব ইয়াত। ইয়াৰ পৰা আপুনি মিউজিক মানে তাত সংগ্ৰহ কৰিলে বা তাত আপুনি যদি ছেট আপ কৰে, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ আপোনালোকৰ কপিৰাইট ক্লেইম নাহে। ঠিক আছে, গতিকে আপোনালোকে এনেকৈ তাৰপিছত টেক্সট ক্লিক কৰি পেলাই আপোনালোকে এনেকুৱা আখৰ লিখিব পাৰিব। তাত মই চমুকৈ ক'বলৈ চেষ্টা কৰিছোঁ। এনেকৈ আখৰবোৰ আপোনালোকে যি লিখে, মই বাৰু ইউটিউব বুলিয়ে লিখি দিছোঁ। ঠিক আছে, ইউটিউব বুলি লিখি আপোনালোকে মই এনেকৈ মানে ছেট আপ কৰিছোঁ। আপোনালোকে আপোনালোকৰ মন্তব্য বা যিকোনো নিজৰ আপোনাৰ টেক্সট আপুনি ইয়াত ইনষ্টল কৰিব পাৰিব। গতিকে এয়া চাওক, সৰু ডাঙৰ কৰিব পাৰিব। জুম আউট এনেকৈ মই হেৰিটো দেখাই দিছোঁ। গতিকে এনেকৈ জুম আপুনি ফ্ৰণ্টটো হেৰি কৰিব পাৰিব, চেঞ্জ কৰিব পাৰিব। ঠিক আছে, ফ্ৰণ্ট চেঞ্জ কৰিব পাৰিব। মানে সকলোবোৰ ইয়াতে এডিট কৰিব পাৰিব। এয়া চাওক, মই ইউটিউবৰ আপোনাৰ যিটো হেৰিটো এইটো তাৰপিছত ৰিমুভ কৰি দিছোঁ আৰু ৰিমুভ কৰি পেলাই ধৰক এনেকৈ স্ক্ৰল কৰি পেলাই আপোনাক দেখাইছোঁ। ইয়াত আপুনি এইটো ভইচৰ যিটো সেইটো আপুনি ইয়াত ভইচ মানে নিজে আপোনাৰ কিবা যদি মন্তব্য আছে সেইটো আপুনি ভইচত ক্লিক কৰি পেলাই ইয়াত ছেট আপ কৰিব পাৰিব। গতিকে ভইচত ক্লিক কৰি আপোনালোকে ভইচ দিব পাৰিব, মিউজিক দিব পাৰিব। তাৰপিছত আকৌ লেয়াৰ মানে ওপৰত আৰু এখন লেয়াৰ আপুনি এড কৰিব পাৰিব। এই চাওক, মই ইয়াতে কানেক্ট কৰি পেলাই এইটো এটা ওপৰত মই লেয়াৰ এটা দিছোঁ। ঠিক আছে, এই লেয়াৰটো আপুনি এডিট কৰিব পাৰিব। লেয়াৰটো আপুনি এডিট কৰা মানে এই এনেকৈ অলপমান টানি পেলাই আপুনি ইফেক্ট ইয়াত ব্যৱহাৰ কৰিব পাৰিব। ইফেক্ট যিটো আপোনাৰ এই আছে এনেকৈ হেৰি কৰি এই তলত যিটো দেখা পাইছে ইফেক্ট, এই আপোনাৰ হেৰিৰ দৰে ষ্টাৰৰ নিচিনা, ষ্টাৰত ইয়াত এইবোৰ আপোনাৰ আপোনালোকে দেখা পাইছে সকলোবোৰ এইবোৰ হৈছে ইফেক্ট। ঠিক আছে, আপোনালোকৰ মানে মন পচন্দৰ যোনে যিটো ভাল পাইছে সেইটো আপোনালোকে মানে য'ত যিটো ব্যৱহাৰ কৰিব লাগে আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰিব। এইবোৰ হৈছে ইফেক্ট। ঠিক আছে, এই ইফেক্ট মানে সকলো আপোনালোকে ইয়াত
অতি সোনকালে মানে এটি সুন্দৰ এটি ছবি এডিট কৰি সোনকালে উলিয়াই দিব পাৰিব ঠিক আছে আপোনালোকে য'তেই আপলোড কৰে ফেচবুকত হওক বা ইউটিউবতে হওক আপোনালোকে ধুনীয়াকৈ এটি ছবি আপলোড মানে ইয়াতে এডিট কৰি পেলাই আপলোড কৰিব পাৰে এটি সুন্দৰ তো গাইজ চমুকে দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু কৰিছোঁ গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ তাতকৈ মই বেলেগ ধৰণৰ ব্লগ হয় বা গানৰ ভিডিঅ' হয় আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম গতিকে মোৰ পেজটি ফ'ল' কৰি থ'ব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব গতিকে ইমানতে কৈ আজিলৈ বাই